Hello everyone, মই আজি আপোনালোকক কৈ আছোঁ HSLC 2019 আগত 5টা এনেকুৱা ভুল যেকেইটা নকৰে মানে আপোনাৰ ভাল হয়। এই 5টা ভুল যেদিন আপুনি নকৰে পৰীক্ষাৰ আগত 1 নম্বৰ আৰু আটাইতকৈ ডাঙৰ ভুল যিটো বহুত ল'ৰা ছোৱালী কৰে যে নিজৰ এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন লৈ যাবলৈ পাহৰি যায়, অৰ্থাৎ তেওঁলোকে হয় ঘৰত থৈ দিয়ে বা কেতিয়াবা দেৰি হৈ গ'লে পাহৰি যায়। সেইকেইখন সদায় পৰীক্ষাৰ দিনা আপোনাৰ ডেস্কৰ সন্মুখত ৰাখি থৈ দিব লাগিব, কিয়নো তাৰে পৰাই ৰোল নম্বৰটো লিখিব লাগে, তাৰে পৰাই আপোনাৰ চেণ্টাৰ নম্বৰ লিখিব লাগে। সেইকেইখন বহুত গুৰুত্বপূৰ্ণ হয় কাৰণে আপোনালোকে বেগত যেন পৰীক্ষাৰ আগদিনাই ভৰাই থৈ দিয়ে আৰু কেতিয়াও নোলিয়ায়। এইখন বহুত গুৰুত্বপূৰ্ণ হয়। আৰু দ্বিতীয়টো ভুল যিটো আন বহুতো ল'ৰা ছোৱালীয়ে কৰা দেখা যায়, সেই ভুলটো হৈছে পৰীক্ষাৰ সময়ত সময়মতে উপস্থিত নহয়। মই আপোনাক কৈছোঁ পৰীক্ষাৰ যোনটো প্ৰথম পৰীক্ষা আছে সেইদিনা আপোনালোকে 15 মিনিট আগতে যাই পেলাই চেণ্টাৰত উপস্থিত হওক, কিয়নো চিট যিহেতু বহুত মানুহ জমা হয় প্ৰথম দিনা নিজৰ ল'ৰা ছোৱালী সন্তানক লৈ আহি পৰীক্ষা দিবলৈ, সেইকাৰণে চিটবোৰ তাৰমানে বহুত ল'ৰা ছোৱালী থাকে বাবে চিটবোৰ বিচাৰত বহুত অসুবিধা হয়। সেইকাৰণে আপোনালোকে যদি অলপ সোনকালে আহি চিটটো বিচাৰি থৈ দিয়ে, মানে 15 মিনিটমান আগতে গেটখন খুলি দিব, সেইখিনিতে সময়তে সোমাই যায় চিটটো বিচাৰি থৈ দিয়াটো মোৰ হিচাপত ভাল, কিয়নো এইটো বহুত ডাঙৰ পৰীক্ষা হয়। এটা ক্ষুদ্ৰ বিসংগতিয়ে বহুত ডাঙৰ ভুল হৈ যাব পাৰে। তৃতীয়টো মিষ্টেক যিটো বহুত ল'ৰা ছোৱালী কৰা দেখা যায় যে নিজৰ জ্যামিতি বাকচটো লৈ নাযায় আৰু স্কেলডাল, সেইখন হওক ইংৰাজীৰ পৰীক্ষা, অসমীয়াৰ পৰীক্ষা হওক বা সমাজ বিজ্ঞানৰে পৰীক্ষা হওক, আপুনি আপোনাৰ জ্যামিতি বাকচটো সদায় লগত লৈ যাব, কিয়নো কেৱল যে গণিতৰ পৰীক্ষাৰ দিনাই বা এডভান্সৰ পৰীক্ষাৰ দিনাই যে জ্যামিতি বাকচটো লাগে সেইটো নহয়। প্ৰত্যেকটো পৰীক্ষাতে জ্যামিতি বাকচটো লাগে। যেনেকৈ চিঠি এখন লিখিবলৈ আহিলে তলত যিবোৰ আঁচ মাৰি দিব লাগে সেইবোৰ হাতেৰে মাৰিলে ইমান ভাল নেদেখি, জ্যামিতি বাকচৰে মাৰক। বা সমাজ বিজ্ঞান নক্সা এখন আঁকিবলৈ আহিল তেতিয়া আপোনালোকে জ্যামিতি ইউজ কৰক। আপোনালোকক ইয়াত কোনো বাধা দিয়া হোৱা নাই যে জ্যামিতি ইউজ কৰিব নোৱাৰে। চ' জ্যামিতি ইউজ কৰক যিহেতু দিব দিছে, আৰু স্কেল পাত লৈ যাওক, বহুত লগা হয়। আৰু চতুৰ্থটো ভুল যিটো ভুল নকৰা পক্ষেই ভাল, সেই ভুলটো হৈছে পৰীক্ষাৰ যিখন লিষ্ট থাকে সেই লিষ্টখন বহুতো ল'ৰা ছোৱালীয়ে চাব নাজানে। সেইকাৰণে এজন অভিজ্ঞৰ পৰামৰ্শ লৈ লিষ্টখন ভালদৰে চাই লওক আৰু আপুনি বুজি পোৱা ধৰণে লিষ্টখন লিখি লওক, কিয়নো তাত MIL বুলি থাকে বা কিবা অলপ বেলেগ ধৰণকৈ থাকে যিবোৰ কিছুমান ল'ৰা ছোৱালী ধৰিব নোৱাৰে। ভাল ল'ৰা ছোৱালীবোৰে ধৰিব পাৰে, সেইকাৰণে আপুনি যেন পোনপটে এজন অভিজ্ঞৰ পৰামৰ্শ লৈ লিষ্টখন ভালদৰে লিখি লওক। পঞ্চমটো ভুল নহয়, এইটো পঞ্চমটো যিটো মই নিদৰ্শন দিম সেইটো মোৰ এটা উপদেশ। এইটো মই ক'বলৈ গৈ আছোঁ 3টা ক্ষেত্ৰত হ'ব। এজন হ'ব উত্তম, এজন হ'ব মাধ্যম আৰু এজন হ'ব নিম্ন শ্ৰেণীৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। অৰ্থাৎ উত্তম শ্ৰেণীৰ ল'ৰা ছোৱালীসকলে যোনবোৰ উত্তম পঢ়াত ভাল একেবাৰে, সেইবোৰ যেন অহা 3 মাহৰ ভিতৰত, মই এতিয়া জুলাই মাহত আছোঁ, যে অহা 3 মাহৰ ভিতৰত আপোনালোকে কোৰ্চ কমপ্লিট কৰি দিয়ে যেন, কিয়নো কোৰ্চ কমপ্লিট 3 মাহ আৰু পৰীক্ষালৈ 6 মাহ আছে। 3 মাহ আগতে কমপ্লিট কৰি দিলে আপোনালোকে 3 মাহ সম্পূৰ্ণ ৰিভাইজ দিয়ক। আপোনাক পৰীক্ষা বেয়া হোৱাৰ পৰা কোনো বচাব নোৱাৰে। যদি আপুনি মধ্যমীয়া ল'ৰা ছোৱালী তেনেহ'লে আপুনিও চেষ্টা কৰক যে 3 মাহত শেষ কৰি দিয়ে, নহ'লে 4 মাহত শেষ কৰি দিয়ে। আপোনালোকে ৰিভাইজ কৰক, পূৰা সম্পূৰ্ণৰূপে ৰিভাইজ কৰি লিখি চাওক, কিয়নো পৰীক্ষাত মুখস্থ কৰিব নিদিয়ে, মাতিব নিদিয়ে, পৰীক্ষাত লিখিব লাগে, লিখাৰ চেষ্টা কৰক। আৰু যদি আপুনি নিম্ন শ্ৰেণী তেন্তে আপুনি মন ভাগৰি নিদিব, আপুনি চেষ্টা কৰি থাকক। যদি আগতে কিবা ভুল কৰিছিল, পঢ়া নাছিল, সেইখিনি সময় পঢ়ক আৰু সম্পূৰ্ণ লাগে 2 মাহ আগত কোৰ্চ কমপ্লিট কৰি ৰিভাইজ কৰক। আপোনাৰ পৰীক্ষা ভাল হোৱাৰ পৰা কোনে বচাব নোৱাৰে। চ' এইকেইটাই আছিল টিপছ। আৰু মই এনেকুৱা ভিডিঅ' বনাইছোঁ যে ইংৰাজী কেনেকৈ পঢ়িব লাগে, কিন্তু সেইবোৰত ভিউজ হোৱা নাই 2019ত। মই সেইবোৰ এনেই বনোৱা নাই, বহুত কথা ভাবি চিন্তি বনাইছোঁ। চ' সেইবোৰ চালেও চাব পাৰে। সেইকাৰণে মই ইংলিছটো বনাই আৰু বেলেগবোৰ বনোৱাই নাই, মোৰ চেনেলত চাব পাৰে। ভিডিঅ' দি ভাল নালাগে, চ' মই দিয়া নাই। এইটো পুনৰ বনালোঁ 5টা মিষ্টেক্স। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ HSLC লগত কেনেকৈ পঢ়িব লাগে, কি প্ৰশ্ন আহিব পাৰে, কেনেকুৱা ৰচনা আহিব পাৰে, সেইবোৰ যদি পাই থাকিব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপি দিয়ক, যাতে নটিফিকেশ্যন পাই যায় প্ৰথমবাৰে চাব পাৰে। যিহেতু সময় বেছি নাই, পৰীক্ষালৈ ভালদৰে পঢ়ক আৰু সেইটো বিচাৰিছোঁ। অৱশেষত আল্লাহ ঈশ্বৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা দোৱা কৰি আপোনাৰ ৰিজাল্ট যেন ভাল হয় তাকেই কামনা কৰিছোঁ। আৰু যদি আপোনাৰ লগৰীয়াবোৰকো এই ভিডিঅ'বোৰ দেখুৱাব বিচাৰে প্লিজ শ্বেয়াৰ কৰি দিয়ক, যাতে বহুত অলপ ভিউজ আহিলে ভাল লাগে আৰু ভিডিঅ' দি থাকি। আপুনি ভাবকচোন যদি একো ভিউজ নাই, কোনো নাচায়, তেনেহ'লে কেনে লাগিব। চ' সেইকাৰণে মই ভিউজৰ কথা কওঁ, নহ'লে কোৱাৰ কোনো প্ৰয়োজন নাই। চ' থেংক ইউ। ভাল হওক, ভাল কৰক।